এয়া 98 সংখ্যক ৰাস সকলোকে আমন্ত্ৰণ জনাইছোঁ বাবাজ ব্লগৰ জৰিয়তে জাষ্টিছ ফৰ জুবিন আমি সকলোৱে বিচাৰিছোঁ জয় জুবিন দা হয় নমস্কাৰ পাব্লিক বাবাজ ব্লগছলৈ আপোনালোকক স্বাগতম এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ আচলতে আজি হাউলিত উপস্থিত হৈছেহি বৰ্ষাৰণী বা অসমৰ দুগৰাকী মহিলাৰ ভিডিঅ' বনাব মোৰ খুবেই ভয় লাগে আচলতে তেওঁলোকক ভয় খাওঁ এগৰাকী হৈছে বৰ্ষাৰণী বা আনগৰাকী হৈছে আঙুৰলতা বাৰ অলৰেডি ভিডিঅ' বনাইছোঁ যদিও ফুলমূলকৈ বনাইছিলোঁ আজি বৰ্ষাৰণী বাৰ ভিডিঅ' বনাইছোঁ এইখিনি ভিডিঅ' আগতে বনাই পেলাই এইখিনি মই পিছত দিব লগা হৈছে কাৰণ আগতে মই পোৱা হোৱা নাছিলে যদিও বহুত ভুল থাকি গৈছে বহুত ভুলভ্ৰান্তি হৈছে বহুত খৰধৰকৈ ভিডিঅ' বনাব লাগিছে বহুত সময় ৰখি পেলাই কাৰণ তেওঁলোকে চেলিব্ৰিটি মানুহ বৰ্ষাৰণী বাই আচলতে হাউলিৰ ৰাসৰ প্ৰচাৰৰ বাবে এটা ভিডিঅ' বনাবলৈ আহিছিল তো তাতে তেওঁক লগ পালোঁ আৰু ভিডিঅ'টো বনালোঁ গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ চাই ভাল লাগিব শেষলৈকে চাব যদি পাৰে ছাবস্ক্ৰাইব কৰি দিব ফ'ল' কৰি দিব নমস্কাৰ আজি মই আহিছিলোঁ হাউলিলৈ আপোনালোক সকলোৱে জানে যে হাউলিত খুব ডাঙৰকৈ ইয়াতে ৰাস উদযাপন কৰা হয় মহাপ্ৰভু শ্ৰীকৃষ্ণৰ ৰাসলীলা ইয়াতে মৃন্ময় মূৰ্তিৰে ৰাস কৰা হয় নামনি অসমত কিন্তু এইবাৰ ইয়াতে জীৱন্ত ৰাস হ'ব আৰু লগতে বিভিন্ন আমাৰ লোককৃষ্টিৰ অনুষ্ঠানো থাকিব আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে যে হাউলিৰ 18খন গাঁৱে মিলি একেলগে এই ৰাস মহোৎসৱ উদযাপন কৰে সেইটো আটাইতকৈ ভাল লগা কথা এক মানে ধৰ্মীয় চেতনাৰে কেনেকৈ আমাৰ সমাজত এক ঐক্যতাৰ চেতনা আমি জগাই ৰাখিব পাৰোঁ বা কেনেকৈ মানুহখিনিক বান্ধি ৰাখিব পাৰে সেইটো এটা ভাল লগা কথা তাৰপিছত ইয়াতে আচলতে ৰাস আৰম্ভ হৈছিল 1928 চনত হেনো গতিকে এয়া 98 সংখ্যক ৰাস সকলোকে আমন্ত্ৰণ জনাইছোঁ বাবাজ ব্লগৰ জৰিয়তে আপুনি যিহেতু এই মানে খুবেই সাহসী ছোৱালীখিনিৰ কাৰণে মানে কি ক'ব বিচাৰে নৱপ্ৰজন্মৰ উঠি অহা ছোৱালীখিনিৰ কাৰণে ছোৱালীখিনিক মই এটা কথাই ক'ব বিচাৰোঁ যে শিক্ষা অত্যন্ত প্ৰয়োজনীয় যে আমি এজন ভাল বৰ পাবলৈ মানে দৰা পাবলৈ যে ভাল উচ্চ শিক্ষা কৰিব লাগিব তেনে নহয় আমি নিজৰ ভৱিষ্যতটো সুৰক্ষিত কৰিব লাগিব আৰ্থিকভাৱে প্ৰথম কথা কাৰণ আৰ্থিক স্বাধীনতাই আৰ্থিক স্বাৱলম্বিতাই আমাক দিব আমি বিচৰা ধৰণৰ যিখিনি সন্মান সমাজত আমি বিচাৰি আহিছোঁ যিখিনি স্বাধীনতাৰ কথা পাতি আহিছোঁ সেইখিনি পাম গতিকে সদায় মা দেউতাৰ প্ৰতি সমাজখনৰ প্ৰতি আমি কি কৰিব পাৰোঁ কেনেধৰণে আমি অৰিহণা যোগাব পাৰোঁ সেই চিন্তাটো সদায় আগত ৰাখি সাহসেৰে নিৰ্ভীকভাৱে নিজে যদি কিবা নিৰ্যাতনৰ সন্মুখীন হৈছে তেনেহ'লে সেইখিনি লুকুৱাই নাৰাখি সেইখিনিৰ প্ৰতি মাত মাতিলে ভৱিষ্যতে উঠি অহা প্ৰজন্মৰ ছোৱালীয়ে বা আমাৰ পিছৰ যিখিনি ছোৱালী আজি মোৰ নিজৰ এগৰাকী কন্যা সন্তান আছে তেওঁলোক তেতিয়া ভুক্তভোগী হ'ব নালাগিব যেতিয়া আমি এতিয়াৰ পৰা লাহে লাহে সেই নিৰ্যাতনসমূহ বা আমাৰ প্ৰতি হোৱা অন্যায়সমূহত আমি মাত মাতিবলৈ ল'ম তেতিয়া লাহে লাহে মই ভাবোঁ সমাজখন নাৰীৰ বাবেও এতিয়াও ধুনীয়া এতিয়াও সুন্দৰ নাৰী পুৰুষ দুয়ো নহ'লে সমাজ আগবাঢ়ি যাব নোৱাৰে সৃষ্টি হ'ব নোৱাৰে আপুনি মানে এতিয়া মানে কি কয় বিবাহিতা তো সাংসাৰিক জীৱন ছোৱালী যেতিয়া হেৰি থাকে বিয়া হোৱাৰ পিছত কিবা বেলেগ কিবা হেৰি হয় নেকি মানে কিবা বেলেগ হয় ইতিবাচক দিশটো হৈছে যে স্বামী এজন যেতিয়া মৰমীয়াল হয় বুজাবুজিৰ মাজত যেতিয়া সকলো কামতে সহায় কৰে তেতিয়া নাৰীগৰাকীয়ে 10 বাৰ চিন্তা কৰিবলগীয়া নহয় যে বাচ্চা এটা হ'লে মই কেনেকৈ কাম কৰিম বা মই এতিয়া বিয়া হ'লোঁ মই এতিয়া কেনেকৈ ওলাই যাম কেনেকৈ আগবাঢ়িম জীৱনত যদি সেই উচিত স্বামীজন যদি সহায় কৰে বা তেওঁক ছাপৰ্ট কৰে তেতিয়া তাৰমানে সেই চিন্তাখিনি কৰিবলগীয়া নহয় গতিকে মই ভাবোঁ বিয়া এক সুন্দৰ অনুষ্ঠান বিয়া বস্তুটো গতিকে সেই তাত যদি দুয়োজনৰ মাজত বুজাবুজি থাকে তেতিয়াহ'লে জীৱন আৰু ধুনীয়া হৈ পৰে বন্ধুত্ব লাগিব একদম শুদ্ধ কথা জুবিন দা এতিয়ালৈকে আমাৰ মানে ন্যায় পোৱা নাই যিমান গম পাইছোঁ সেই বিষয়ে কিবা এটা কৈ জুবিন দাৰ আচলতে প্ৰথম কথাটো হৈছে যে উচিত তদন্ত হ'ব লাগে আচলতে জুবিন দাৰ হঠাৎ আকস্মিক তেনেকৈ কিয় জুবিন দা আমাৰ মাজৰ পৰা হঠাৎ হেৰাই গ'ল আঁতৰি গ'ল কেনেকৈ সংঘটিত হ'ল সেই ঘটনা তাৰ বিষয়ে এতিয়াও বহুত মানে প্ৰতিজন অসমীয়াৰ মনত
মনত এক ধুমুহা চলি আছে প্ৰশ্ন কিছুমান আছে যি প্ৰশ্নৰ উত্তৰ আমি পোৱা নাই কাৰণ জুবিন দা এতিয়া নতুন ছবিখনৰ নায়িকাগৰাকীয়ে কৈছে যে শ্বুটিঙলৈ যাওঁতেও জুবিন দাই সাগৰত সাঁতুৰিছিলে গতিকে তেনে অৱস্থাত এইবাৰ সাঁতুৰিবলৈ যাওঁতে কি এনেকুৱা ব্যতিক্ৰম হৈছিল যে একেবাৰে জুবিন দাই আমাক এৰি থৈ গুচিয়ে গ'ল গতিকে এই খুব অনিশ্চয়তা বা খুব এক হেৰিৰ আৱৰ্তত আছে নহয়নে কথাবিলাক এটা মানে আমি একো ধৰিব পৰা নাই গতিকে মই প্ৰথমে বিচাৰোঁ এক উচিত তদন্ত একেবাৰে নিকা উচিত আৰু নিকা শাস্তি হওক যদি যি দোষী হয় দোষীয়ে শাস্তি পাওক গতিকে তেনেস্থলত হয় জাষ্টিছ ফৰ জুবিন আমি সকলোৱে বিচাৰিছোঁ জয় জুবিন জয় জুবিন দা